Hi guys, মই সত্য আকৌ আহিছো আজি এখন নতুন মুখ লৈ পেলাই আপোনালোকে নতুন বুলি ক'লে নহব আসলতে সকলোৱে জানে একদম পৰিচিত মুখ আৰু হন্দা মোৰ কাষত বহি আছে ইমান ব্যস্ততাৰ মাজত যে ইমান সময় যে আমাৰ কাৰণে উলিয়াইছে যেহেতু বিহুৰ বতৰত গতিকে দাদাক বহুত ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ বিহুৰ শুভেচ্ছা থাকিল থ্যাংক ইউ বিহুৰ কাৰণে আপোনাৰ প্ৰস্তুতি কেনেকুৱা মানে প্ৰেক্টিস বেণ্ডৰ লগত সম্পূৰ্ণ হৈছেগে প্ৰেক্টিস হৈ গৈছে আমাৰ আমি চালু ইয়াতে আমাৰ অনুষ্ঠান আমাৰ ৰিহাৰ্সেল হৈছে ইয়াতে আমি ৰিহাৰ্সেল কৰিলো বিহুৰ পূৰ্ণদমে মানে একদম প্ৰস্তুতি হৈ গৈছে এতিয়া খালি মঞ্চৰ বাবে আমি সাজু হৈছো এতিয়া মঞ্চৰ বাকি আপোনাৰ বিহুত ৰেটটো কৈ দিব নেকি বাৰু কেনেকুৱা লাগিছে আসলে এই বস্তুটো মই বিৰাট বেয়া পাওঁ তাৰমানে আসলে এই ৰেট বুলি বস্তুটো আসলে শিল্পীৰ মাননি বা পাৰিশ্ৰমিকটো একচুয়ালি সকলোৰে বা এটো বুজা পৰাত হয় বা এটা সামৰ্থ্য অনুযায়ী কোনে কেনেকে হেৰি কৰিব পাৰে তেনেকুৱা বিশেষ ৰেট বুলি এনেকুৱা কথা নাই মোৰ কিন্তু মই যোনে মোক বিচাৰে মই বুজা বুজিত মই কৰি দিওঁ কিন্তু মোৰ তেনেকুৱা কোনো যে মোক ইমানখিনি লাগিব বা ইমান লাখ টকা লাগিব এনেকুৱা কোনো নাই তেনেকুৱা কোনো মানে ধৰা বন্ধা মই এটা ফিক্স কৰি থোৱা নাই বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছো গাঁৱে ভূঞেও মই গৈছো আৰু সৰু অনুষ্ঠানতো মই ৰাইজে বিচাৰিছে এনেকৈ ধৰণেও কৰিছো সো কেনেকৈ কৰিম বিহু এনেকৈ অনুষ্ঠান কৰিম আৰু তাৰ বাহিৰে আপোনালোকে যদি দাদাক আপোনালোকৰ গাঁৱত চহৰত বা যিকোনো স্থানতে পাবলৈ বিচাৰে আপোনালোকে যোগাযোগ কৰিবৰ কাৰণে দাদাৰ নম্বৰটো কৈ দিব লগতে আমাৰ স্ক্ৰীনত তলত স্ক্ৰল হৈ থাকিব তাতে আপোনালোকে দাদাৰ নাম্বাৰটো পাই যাব আপোনাৰ নাম্বাৰটো ডেফিনেটলি মোৰ নাম্বাৰটো হৈছে 9435062766 আকৌ এবাৰ কৈছো মই 9435062766 মোৰ আৰু এটা নাম্বাৰ আছে যদি হেতুত নাপায় জিও আপোনালোকে কল কৰিব পাৰিব 8638084145 ইয়া হয় বাকি দাদা আপোনাৰ এটা কথা জানিবলৈ বিচাৰো মানে সকলোৰে জীৱনত মানে এনেকুৱা এটা চিন থাকে যোনটো কথা ভাবিলে কেতিয়াবা আপুনিতো বিৰাট ৰখাল মানুহজনতে বিৰাট হাঁহি ফুটি কৰি থাকে তথাপিও এনেকুৱা এটা মোমেন্ট আছে নে যোনটো মোমেন্ট ভাবিলে আজিও মানে হাঁহিত ৰব নোৱাৰা হৈ যায় একদম আপুনি এনেকুৱা কিছুমান মোমেন্ট আমাৰ লগত যদি শেয়াৰ কৰে দৰ্শকে ভাল পাব ডেফিনেটলি বহুত মুহূৰ্ত আছে তেনেকুৱা মুহূৰ্তটো তেনেকুৱা বহুতেই থাকে মোৰ সকলো মুহূৰ্তবিলাকেই ৰখাল মই অলপ হাঁহি ফুৰ্তি কৰি থাকি ভাল পাওঁ আৰু তেনেকুৱা এটা মুহূৰ্ত আছে মানে আমি শিল্পীবিলাক অকমান অলপ এবষ্ট্ৰেক্ট হয় আৰু আমাৰ শিল্পী সদায় ইনোভেটিভ আমাৰ চিন্তাবিলাক সো সদায় আমি অলপ বেলেগ হৈ থাকিবলৈ বিচাৰো বেলেগ হৈ থাকিবলৈ মানে বেলেগেই হয় সো আৰু ধৰক যেহেতু আমি এটা ক্ৰিয়েটিভ ৱৰ্ল্ডত থাকো সো আমাৰ বিভিন্ন ধৰণৰ চিন্তা থাকে আৰু গাড়ীত গৈ থাকিলেও বা বাইকখন চলাই গৈ থাকিলেও খোজকাঢ়ি গৈ থাকিলেও সেই কিবা কিবি চিন্তা আমি ওলাই যাওঁ বা সেইখিনি সময়ত নাথাকো তাৰমানে সেই মুহূৰ্তটোত নাথাকো আমি এটা বেলেগ মুহূৰ্তত গতি কৰি থাকো সদায় মানে মই কথাটো বুজাব পাৰিছো না সো সেনেকুৱা মই এদিন ঘৰৰ পৰা ওলাই আহিছিলো ওলাই আহোঁতে ঠাণ্ডাৰ দিন আছিলে মই ওলাই ঠিক মাফলাৰখন এনেকৈ ডিঙিত ল'ব লাগে আৰু মাফলাৰখনটো ডিঙিত মেৰিয়াই আহিব লাগে মই আধা ৰাস্তাৰ পৰা বাইকখন লৈ আহি ঘূৰি গুচি গ'লোঁ ঘৰলৈ গৈ পেলাই হুলস্থুল যে মোৰ মাফলাৰখন নাই ক'ত গ'ল মাফলাৰখন বিচাৰিছোঁ মাফলাৰ নাই ঘৰত বাইদেউক ক'লোঁ যে মাফলাৰখন বিচাৰ এনেকৈ ক'লোঁ আৰু হুলস্থুল আৰু তাৰপিছত বাইদেৱে মানে একদম চিঞৰি দিছে কৈছে তোৰ মাফলাৰখন তোৰ ডিঙিত আছে তই দেখা নাই নেকি কৈছে মোৰ ডিঙিতে লাগি আছে মাফলাৰখন মই গমেই নাপাওঁ সো সেইটো এটা মোৰ ফানি মুভমেণ্ট আছিলে আৰু এই মুভমেণ্টটো নাপাওঁ আৰু তেনেকুৱা আৰু বহুতো আছে মুহূৰ্ত এনেকুৱা ৰখাল মুহূৰ্ত আছে পাছৰ পৰা কম কেতিয়াবা তাৰ বাহিৰে আপোনাৰ সংগীত জীৱনৰ যোনটো যাত্ৰা প্ৰথম প্ৰেৰণা কোন আছিল আপোনাৰ আচলতে প্ৰেৰণা বুলি ক'বলৈ মোৰ প্ৰথম প্ৰেৰণা হ'ল দেউতা তাৰপিছত মোৰ মা কাৰণ মই সৰুৰ পৰাই এখন সাংস্কৃতিক বান পৰিয়ালত মই জন্মগ্ৰহণ কৰিছিলোঁ মোৰ দেউতা এগৰাকী শিল্পী আছিলে দেউতা তেতিয়াৰ তাহালে মানে 60-70 দশকৰ ৰেডিঅ' আৰ্টিষ্ট আছিলে সুইচ বৰ্ডলে তেতিয়াৰ জনপ্ৰিয় শিল্পী সো সৰুতে মই মানে দেউতাই ঘৰত গীত গাই থাকে হাৰমনিয়াম লৈ মই দেখা পাওঁ
আৰু সৰুতে মানে মই হাৰমনিয়ামখনৰ ওচৰতে বহি থাকোঁ আৰু হাৰমনিয়ামখনৰ ওচৰত বহি দেউতাক মানে কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰোঁ মই কেতিয়াও আমনি নকৰোঁ দেউতাক আৰু মোকো দেউতাই কেতিয়াও নকয় আৰু দেউতাই যেতিয়া গীত গাই থাকে তেতিয়া কোনো মানুহ ভিতৰত সোমাব নোৱাৰে ইভেন মায়েও কেতিয়াও নাহে ভিতৰলৈ যে চাহ দিছোঁ বা ভাত দিছোঁ এনেকৈ ক'বলৈ কেতিয়াও ডিষ্টাৰ্ব কৰিব নাহে মানে মায়ে জানে যে তেখেতে ডিষ্টাৰ্ব ভিতৰত আহিলে ডিষ্টাৰ্ব হয় গীত গাই আছে কিন্তু মই থাকিলে দেউতাই কেতিয়াও একো নকৈছিলে আৰু সেইখিনি সময়তে মই হাৰমনিয়ামখনতেই মানে গান শুনি শুনি মাথাটো থৈ শুই যাওঁ তো সেনেকুৱা এটা হেৰিৰ পৰা মানে সেই এটা পৰিৱেশৰ পৰা মই সেনেকৈ সংগীতৰ প্ৰতি খুব আকৰ্ষিত হ'লোঁ আৰু সৰুৰ পৰাতো আছেই ইনবৰ্ণ ব্লাডতে আছে চ' প্ৰেৰণা বুলি ক'বলৈ হ'লে প্ৰথম দেউতা বুলি ক'ব লাগিব তাৰপিছত মোৰ ঘৰখন মোৰ বাইদেউ মোৰ ভাইটি সকলোৱে মোক প্ৰেৰণা যোগায় আৰু মোৰ বন্ধু বান্ধৱ সকলো আছেই দাদাই সদায় কৰেনে বাৰু মানে প্ৰেক্টিচ আচলতে সেইটোৱে এটা কথা প্ৰেক্টিচ আগতে বহুত কৰিছিলোঁ এতিয়াও কৰোঁ হাৰমনিয়ামখন এতিয়াও প্ৰেক্টিচত লাগিবই কাৰণ হাৰমনিয়ামখন বা তানপুৰাখন বা গীটাৰখনেই হওক সেই সাধনাটো নাথাকিলে আমি প্ৰফেচনেলিজিম লাইনটোত প্ৰফেচনেল হ'বলৈ অলপ কঠিন হয় আৰু সাধনা কৰোঁ কিন্তু আজিকালি কি হৈছে যে অলপ প্ৰফেচনেল মাৰ্কেটখনত জড়িত হৈ যোৱাৰ লগে লগে সময়ৰ অকণমান অভাৱ হৈ যায় তথাপিও সাধনাটো অকণমান কৰি থাকিলে ভাল কৰোঁ এতিয়াও কৰোঁ বাকী অকণমান আমাক গুণগুণাই দিব নেকি আপোনাৰ গান নিশ্চয় গুণগুণাই দিব মোৰ এটা কম্প'জিশ্যন মই মাজতে কৰিছিলোঁ সেই গীতটো অকণমান এনেই গাই দিছোঁ আৰু আমাৰ য়ং ক্ৰাউডটোৱে ভাল পাব কাৰণ ইউটিউবটো আমাৰ মেক্সিমাম য়ং ক্ৰাউডৰ প্ৰায় চলি আছে যিহেতু ইউটিউবতে চাব সকলোৱে মই এটা অকণমান ব্যতিক্ৰমী এটা গীত লিখিছিলোঁ এতিয়াৰ যেন তোমালোকৰ জেনেৰেশ্যনটোৱে যাতে ভাল পায় আৰু এনেকুৱা পাগল পাগল মই oh baby তোমাৰ কাৰণে gonna be crazy oh baby তোমাৰ কাৰণে wow পাগল পাগল মই oh baby তোমাৰ কাৰণে gonna be crazy oh baby তোমাৰ কাৰণে oh বৰষা তুমি নামি আহা মেঘৰ মাজেৰে মোৰ বুকুলৈ তেতিয়াহে হিয়াখনি পৰিব যে খাত তেতিয়াহে হিয়াখনি পৰিব যে খাত পাগল পাগল মই oh baby তোমাৰ কাৰণে gonna be crazy oh baby তোমাৰ কাৰণে whoa পাগল পাগল মই oh baby তোমাৰ কাৰণে gonna be crazy oh baby তোমাৰ কাৰণে আৰোহণ দাৰ পৰা এতিয়া মই বৰ্তমান যিহেতু বিহুৰ বতৰ গতিকে বিহুৰ লগত আকৌ ইলেকশ্যনটোও সোমাই আছে দেই গতিকে ইলেকশ্যনৰ বিষয়ে অলপ জানিবলৈ বিচাৰিম দাদা এবাৰ আপুনি কেনেকুৱা ধৰণৰ প্ৰাৰ্থীক মানে ছাপোৰ্ট কৰিব আচলতে এইটো এটা বৰ গুৰুত্বপূৰ্ণ আৰু অকণমান কঠিন প্ৰশ্ন মই ৰাজনীতিটোৰ বিষয়ে উত্তৰ দিবলৈ অকণমান দিগদাৰ হৈ যায় তথাপিও প্ৰাৰ্থীজন যোগ্য প্ৰাৰ্থী হ'ব লাগে আৰু চৰকাৰখনো যিখন চৰকাৰে নহওক যোগ্যতা থাকিব লাগে আৰু যাতে ৰাইজৰ হকে কাম কৰি যাব লাগে আৰু সেইটো ৰাইজে বিচাৰ কৰিব ডেফিনেটলি কাৰণ ৰাইজে জানে ভালকৈ কোনজন প্ৰাৰ্থী যোগ্য হয় আৰু সেইটো ৰাইজেই সম্পূৰ্ণ মানে যিটো অধিকাৰটো সেইটো ৰাইজৰ হাতত থাকে মানে ৰাইজৰ মানে বিচাৰটো একদম সেইটো সম্পূৰ্ণ ৰাইজৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট প্ৰত্যেকজন ব্যক্তিয়ে যদি নিজৰ মানে নিজৰ বিচাৰধাৰাটো বা নিজৰ ভোটটো এজন যোগ্য প্ৰাৰ্থীক দিয়ে তেনেহ'লে মই ভাবোঁ যে এখন ভাল চৰকাৰ গঠন হ'ব আৰু সেইখিনি কথা আৰু বিশেষ তাকে আৰু তাৰ বাহিৰে দাদা আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে আপোনাৰ সংগীত জীৱনৰ কেনেদৰে চৰ্চা হৈছিল লগতে এডুকেশ্যন কেনেদৰে গৈ আছিলে সেই বিষয়ে অকণমান আমাৰ আগত জনাই দিলে ভাল লাগিব আচলতে মই সৰুৰ পৰাই গীত গোৱা মই কৈছোঁৱে ৩-৪ বছৰৰ পৰা যেতিয়া মোৰ মানে কথা ক'বলৈ শিকিছোঁ তেতিয়াৰ পৰাই মই গুণগুণাওঁ তাৰপিছত দেউতাৰ ওচৰত সেই দেউতাৰ পৰা মই আধুনিক গীতৰ এই শিক্ষাখিনি দেউতাৰ পৰা লোৱাৰ নিচিনা বুলিয়ে ক'ব লাগে যিটো দেউতা আধুনিক শিল্পী আছিল তাৰপিছত মই ক্লাছিকেলৰ শিক্ষা মই গ্ৰহণ কৰিলোঁ নগাঁৱতে মোৰ ঘৰ নগাঁৱত কিন্তু কৰ্মসূত্ৰে মই গুৱাহাটীত এতিয়া থকা হৈছে নগাঁৱতে মই স্কুলীয়া জীৱন মোৰ কলেজীয়া জীৱন তাতেই মই সমাপ্ত কৰিছোঁ আৰু তাতেই মই ভাতকান্দিৰ আণ্ডাৰত মই দিশাৰত কৰিলোঁ ক্লাছিকেল শিকিলোঁ মোৰ গুৰু প্ৰণৱ কুমাৰ দে তাৰে নগাঁৱৰ তাৰপিছত মই গুৱাহাটীলৈ আহিলোঁ সেয়া
কলেজীয়া দিনতেই মই গুৱাহাটীলৈ আহিছোঁ পঢ়ি থকা সময়তে আৰু সেয়া মানে ষ্ট্ৰাগলিং পিৰিয়ড আৰু এতিয়াও কৰি আছোঁ ষ্ট্ৰাগল বাৰু তাৰপিছত ইয়াতে শিকিলোঁ ইয়াতে মোৰ গুৰু ইয়াতে মই আৰু 6-7 বছৰমান ক্লাছিকেলৰ গায়কী শিকিলোঁ তাৰপিছত মই কলিকতালৈ যোৱা কৰিলোঁ কলিকতাতো মোৰ গুৰু আছে ভাল এগৰাকী পণ্ডিতৰ ওচৰত মই তাতে শাস্ত্ৰীয় সংগীতৰ শিক্ষা লওঁ আৰু এতিয়াও অব্যাহত আছে কাৰণ শিক্ষাটো শেষ নাই শিক্ষা চলি থাকিব অবিৰতভাৱে সংগীতৰ চ' এনেকৈ তাৰপিছত ইয়াত গুৱাহাটীত মোৰ আৰু এগৰাকী মোৰ গুৰু আছিলে দিগন্ত ভাৰতী ছাৰ আমাৰ সকলোৱে জানে তেওঁৰ পৰা মই মডাৰ্ণৰ যিটো শৈলী যিটো মডাৰ্ণ ছিংগিং তাৰ ট্ৰেইনিং ল'লোঁ প্ৰফেচনেল ছিংগিং বুলি কয় আৰু প্ৰফেচনেল ছিংগিংটো তেওঁৰ পৰা কৰিলোঁ বম্বেৰ আৰু এগৰাকী শিল্পী আছিল কমলেশ চামনিয়া উদিত নাৰায়ণৰ ট্ৰেইনাৰ আছিল তেওঁৰ পৰা মই শিকিছিলোঁ এনেকৈ বিভিন্ন গুৰুৰ পৰা মই শিক্ষা গ্ৰহণ কৰি আৰু লগতে মই আধুনিকটো মঞ্চতো গীত গাওঁৱেই এই আধুনিকৰ শৈলীটো মই চলাই আছোঁ আৰু এতিয়া যোনবোৰ শিল্পী নতুনকৈ উঠি আহিছে তেওঁলোকৰ বিষয়ে তেওঁলোকে কেনেকৈ আগবাঢ়িবৰ কাৰণে কেনেকুৱা কিছুমান লাগে সেইবোৰ বিষয়ে আপুনি অকণমান কৈ দিব নেকি আচলতে আগবাঢ়িবৰ কাৰণে কি শ্বৰ্টকাট একো নাথাকে শ্বৰ্টকাট বস্তুটো বেয়া আচলতে শ্বৰ্টকাট বুলি ক'লেই বেয়া অলপ দীঘলীয়া প্ৰচেষ্টাবিলাক ভাল হয় সদায় অকণমান কষ্টকৰ হয় যাত্ৰাটো কিন্তু দীঘলীয়াটো ভাল হয় যিহেতু আজিকালি এতিয়া আমাৰ যিখিনি উঠি আহিছে নৱপ্ৰজন্মৰ শিল্পীসকল বা সৰু ল'ৰা ছোৱালী যিখিনি আজি গাই আছে তেওঁলোকেতো যথেষ্টখিনি আমাৰ দিনত তেনেকুৱা সুবিধাবিলাকো আমি সৰুৰ পৰা যিখিনি পাইছোঁ আমি পাইছোঁ এতিয়াতো বহুতখিনি সুবিধা ইয়াত গুৱাহাটীত হৈছে ইয়াতে বাহিৰৰ গুৰুসকলো আহি থাকে ইয়াতো ভাল ভাল যথেষ্ট গুৰু আছে আৰু যিহেতু মই ভাবোঁ যে সংগীত গান গাবলৈ হ'লে শিকাটো মানে যেনেকৈ এটা সেন্টেন্স বনাবলৈ ABCD যেনেকৈ দৰকাৰ বা ক খ বৰ্ণখিনি শিকিব লাগিব তেনেকুৱা কথা আৰু আমাৰ সংগীত গাবৰ কাৰণে এনেই শুনি এটা পেৰট লাৰ্ণিংটো বেলেগ বস্তু আৰু শিকিলে সাৰেগামা বা ৱেষ্টাৰ্ণে হওক বা ক্লাছিকেল শাস্ত্ৰীয় সংগীতেই হওক দুইটাই যদি অকণমান হ'লেও যদি নলেজ থাকে আৰু নিজৰ যদি সাধনাটো প্ৰেক্টিছটো যদি কৰি থাকে তেনেহ'লে মই ভাবোঁ উপকৃত হ'ব আৰু বিভিন্ন ধৰণৰ ফোকবিলাক আমাৰ অসমত আমি ইমান চহকী ফোকত যে সহজে আমাৰ ফোক শিকি শেষেই নহয় আমাৰ বিহুটোতো আছেই তাৰোপৰি বৰগীত আছে কামৰূপী লোকগীত আছে টোকাৰী গীত আছে বিভিন্ন ধৰণৰ ফোক আছে আমাৰ নৰ্থ ইষ্টত চ' সেইখিনি যদি শিকে আৰু লগতে যদি শাস্ত্ৰীয় বা পাশ্চাত্য শাস্ত্ৰীয় যদি তেওঁলোকে কৰে সাধনা কৰে তেনেহ'লে মই ভাবোঁ যে বহুতখিনি উপকৃত হ'ব বাকী আপোনাৰ যোনটো মানে সংগীতৰ চৰ্চাটো সেইখিনি বিষয়টো গম পালোৱে আপুনি এটা টাইমত বিভিন্ন মঞ্চত মানে য'ত যাওঁ এইপিনে চা আৰোহণ দা আহিব সদায় তলৰ পৰা চাই থাকোঁ দাদাৰ ওপৰত আজি আপোনাক লগত পাইছোঁ বিৰাট ভাল লাগিছে বাকী এবাৰ বিহুটো আপোনাৰ লগত আপোনাৰ শ্ব' চাবলৈ যাম বাৰু একদম আৰু তাৰ বাহিৰে আপোনাৰ হবি মানে আপুনি এক্সট্ৰা কি কৰি পেলাই ভাল পায় মানে হবি মোৰ একচুৱেলি মই ফুৰি ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ ফুডবিলাক মই ভাল পাওঁ খাই অলপ চৌকিন আৰু মই আজৰি সময়ত মোৰ হবি আৰু এটা আছে মই গজল শুনো দেই মই গজল শুনি ভাল পাওঁ অকণমান গজল হওক বা তেনেকুৱা ঠুমৰি জাতীয় এনেকুৱা মোৰ সেইটোৱে হবি আৰু ঘূৰা মেলা কৰি ফুৰি বিভিন্ন ভাল ধুনীয়া ঠাইত গৈ ভাল লাগে আৰু আপোনাৰ এবাৰ বিহুৰ কাৰণে প্ৰস্তুতি কেনেকুৱা প্ৰগ্ৰেম হৈছে এবাৰ যিহেতু ইলেকশ্যনটো অলপ হেৰি হৈ গ'ল ইলেকশ্যনৰ কাৰণে অকণমান এটা প্ৰভাৱ পৰিছে আদৰণিৰ সময়ত তথাপিও অনুষ্ঠান হৈছে অনুষ্ঠান 14 এপ্ৰিলৰ পৰাই আছে 14 এপ্ৰিলৰ পৰা হৈছে তাৰপিছত ইলেকশ্যনৰ সেইকেইদিনত অকণমান এটা হেৰি হৈছে তাৰপিছত আকৌ মে'ৰ পৰা অনুষ্ঠানবিলাক হৈছে আৰু যথেষ্ট অনুষ্ঠান হৈছে আৰু হ'ব আৰু যেহেতু আমাৰ ৰিহাৰ্চেলছবিলাক হৈ গ'ল কমপ্লিট হ'ল চ' বিহুৰ কাৰণে এতিয়া ফুল্লি সাজু হৈছে একদম কাৰণ এইবাৰ চাগে বিহু মষ্ট প্ৰবেবলি এনেইতো জুন মাহলৈকে আমাৰ চলে 20 জুনলৈকে মানে ৰাভা দিৱসলৈকে চলে এইবাৰ হয়তো চাগে আমাৰ এইবাৰ এনেই জেঠলৈকে চলে এইবাৰ চাগে আশাৰ পাবগৈ বাৰু যি হওক ভাল হওক সেইটোৱে কামনা কৰোঁ বিহুটো আমাৰ
যিহেতু আমাৰ জাতীয় উৎসৱ আৰু আমি বিহুটোলৈ খুবেই পজিটিভ সকলোৱে গতিকে বিহুটো আমি ভালকে উদযাপন কৰিম আৰু সেইটোৱে আমাৰ দাদাই বিভিন্ন ধৰণৰ এৱাৰ্ড পাইছে গতিকে এৱাৰ্ডখিনিৰ বিষয়ে মই নকওঁ দাদাই অকণমান নিজে এৱাৰ্ড কি পাইছে আৰু লগতে ৰেডিঅ'ত একেবাৰে বিৰাট ধুনীয়াকৈ গাই আছে দাদাই তাৰ বিষয়ে অকণমান দাদাই ক'ব এতিয়া আমাৰ আগত আচলতে এচিভমেণ্টছ বুলি ক'লে মইতো সৰুৰে পৰাই গীত গাওঁ আৰু সৰুতে স্কুলত মই বেষ্ট ছিংগাৰ আছিলোঁ আৰু স্কুলত যেতিয়া মই গীত গাওঁ তেতিয়াতো ধৰক আমাৰ তুমিয়ে কৈছোঁ দেই তোমাক যিহেতু সৰু স্কুলত কম্পিটিশ্যনছ কৰোঁ আৰু মোৰ দেউতাই তেতিয়া মোক ইলেক্ট্ৰনিক্সত গাবলৈ নিদিয়ে মই যেতিয়া HS কৰিলোঁ তেতিয়াহে মোক মানে মই তেতিয়া শিকি আছিলোঁ ক্লাছিকেল ভইচটো বেয়া হৈ যাব বুলি কাৰণ কি হয় যে ইলেক্ট্ৰনিক্সত বহুত হাই পিটছত গাব লগা হয় সেনেকুৱা ধৰণৰ দাদা আমি আহি পেলাই শেষ মুহূৰ্তত এতিয়া উপস্থিত হৈছোঁহি গতিকে আপুনি অসমবাসী ৰাইজক কি ক'ব বিচাৰে আমাৰ চেনেলটোৰ জৰিয়তে তোমালোকৰ চেনেলটোৰ জৰিয়তে মই অসমবাসীক প্ৰথমে ৰঙালী বিহুৰ অশেষ শুভকামনা জনাইছোঁ আগন্তুক ৰঙালী বিহুৱে যাতে কঢ়িয়াই আনক অপাৰ অনাবিল সুখ অসমবাসী ৰাইজলৈ আৰু লগতে তোমালৈও থাকিলে থেংক ইউ ভাল লাগিছে আজি আৰু তোমালোকৰ এই নতুন চেনেল মিউজিক মেলোডি মই শুভকামনা জনাইছোঁ আৰু তোমালোকে নতুন মানে তোমালোকে কাম কৰিয়ে আছা চ' মই ৰাইজক অনুৰোধ কৰিছোঁ যাতে তোমালোকৰ চেনেলটো ৰাইজে উপভোগ কৰক ভাল ভাল অনুষ্ঠানবিলাক তোমালোকৰ জৰিয়তে পাই থাকক ৰাইজে আৰু কি ক'ম ৰাইজে যাতে লাইক কৰে মিউজিক মেলোডিত ছাবস্ক্ৰাইব কৰে শ্বেয়াৰ এণ্ড শ্বেয়াৰ কৰে হয় শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰে